हेलो फ्रेंड्स, আজি লৈ আহিছো সৰিয়হেৰে মাছৰ আঞ্জা। কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ এখন সুস্বাদু সৰিয়হেৰে মাছৰ আঞ্জা কেনেকৈনো বনাব পাৰি আহকচোন চাও। এই ব্যঞ্জনবিধৰ বাবে লৈছো সৰিয়হ খুন্দা আৰু লৈছো আদা, নহৰু, জলকীয়া, পিয়াজ আৰু সৰু ক্যাপসিকাম এটাৰ পেষ্ট। ইয়াতে মই গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি লৈছো। আপোনালোকেও তেনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি ল'ব পাৰে। আৰু এই দুবিধৰে আমি এতিয়া আঞ্জাখন বনাম। কেৰাহীত তেল গৰম হোৱাৰ লগে লগে আমি ইয়াতে এড কৰিছো পাঁচফোৰণৰ পিছত ইয়াতে এড কৰিছো পিয়াজখিনি আমি কিছু ৰংচঙা হোৱালৈকে ভাজিম। পিয়াজখিনি আমি কিছু ৰংচঙা হোৱালৈকে ভাজিব লাগিব। ইমান সোনকালে নহয় বাৰু, কমেও ধৰক 2 মিনিটমানটো আমি ভাজিবই লাগিব। আৰু ইয়াৰ পিছতে আমি এড কৰিম আমি বনাই লোৱা পেষ্টখিনি। এতিয়া আমি পেষ্টখিনি দি দিছোঁ আৰু সেই পেষ্টখিনিও সেই একে ধৰণে আমি এতিয়া ভাজিম। কিছু সময় ভাজিম, ধৰা হওক 5 মিনিটমানটো ভাজিবই লাগিব। তো পেষ্টখিনি আমি এতিয়া ভাজিম। এতিয়া আপোনালোকে দেখিছে আমি এতিয়া পেষ্টখিনি ভাজি আছোঁ। এতিয়া আমি পেষ্টখিনি এনেকৈ ভাজি ল'ম। ভজা প্ৰায় হৈছে। এতিয়া আমি ইয়াতে এড কৰিম জিৰা আৰু জালুকৰ গুড়ি। এতিয়া আপোনালোকে ইয়াতে জিৰা আৰু জালুকৰ গুড়ি এড কৰিব আৰু আকৌ সেই আগৰ দৰে ভাজি ল'ব। ইয়াৰ পিছতে এড কৰিব পানী, অকণমান পানী দিব, এড কৰিব পানী অকণমান দি পেলাই এইখিনি অকণমান লৰচৰ কৰি দিব, লৰাব। আপোনালোকে নিজেই গম পাব ধুনীয়াকৈ অকণমান উতল আহিব। যিহেতু জুই যদি বেছিকৈ দিয়ে তো উতল আহিবই। তো গতিকে এনেকৈ দি দিব। তাৰপিছতে আমি ইয়াতে আমাৰ সৰিয়হ গুড়িখিনি দি দিম। সৰিয়হ যিখিনি আমি খুন্দি ৰাখিছিলোঁ সেই সৰিয়হ খুন্দাখিনি আমি দি দিম আৰু আমি এনেকৈ লৰাই থাকিম। এইবাৰ ইয়াতে এড কৰিছোঁ নিমখ আৰু হালধি। আপোনালোকে দেখিছে এয়া নিমখ দিছোঁ আৰু নিমখৰ পিছতে এড কৰিম হালধি। নিমখ আৰু হালধি দি পেলাই আকৌ আমি কিছু সময় লৰাব লাগিব। আমি ভাজি ল'ব লাগিব আকৌ। এইখিনি প্ৰায় ভজা হৈ গৈছে। তো গতিকে আমি ইয়াতে এড কৰিম পানী। নিজৰ পৰিমাণ অনুযায়ী যিমানখিনি লাগে আপোনালোকে পানী এড কৰিব। আৰু পানী এড কৰাৰ পিছতে আপোনালোকে ইয়াতে এড কৰিব মাছৰ টুকুৰাকেইটা। ভাজি থোৱা মাছৰ টুকুৰাকেইটা আমি এড কৰিব লাগিব ইয়াৰ পিছতে। তো গতিকে আমি ইয়াৰ মাছৰ টুকুৰা এড কৰিছোঁ আৰু ইয়াৰ পিছত আমি এইখিনি উতলিবলৈ দিম। দেখিছে খুব ধুনীয়া কালাৰ এটা আহিছে উতলাৰ পিছত। এয়া তৈয়াৰ হৈ গৈছে আজিৰ বিশেষ ব্যঞ্জনবিধ সৰিয়হৰ সৈতে মাছৰ আঞ্জা। চ' আপোনালোকেও বনাই খাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। তো আজিলৈ আহিছোঁ ইমানতেই। বাই বাই।